हेलो गाइज की खबर आपनालोকৰ आशा करूँ सकलोৱে निश्चय भाले আছে मोर यूट्यूब चैनल माइनस ब्लगले आपनालोকক पुनरबार स्वागतम जनाइছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপিটো হৈছে দৈ পটল ৰেচিপি। আৰু কেনেকৈ পটলখিনি দৈৰে বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেকৈ খাব বহুতে টেষ্টি হয়। আপোনালোকে বনাই চাব পাৰে, খাব পাৰে ঘৰত। তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোকে বলক মোৰ লগত। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি এনেকৈ কাটি লৈছোঁ আৰু ইয়াত 3টা পিঁয়াজ আৰু আদা নহৰু এইখিনি লৈছোঁ। ইয়াত মই জলকীয়াও দি দিছোঁ আৰু এতিয়া গোটেইখিনি মই মিক্সিত পিচি ল'ম। এইখিনি পিচি লোৱা হৈ গ'ল। মই ইয়াতে 2টা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। পটলখিনি আগতে ভাজি পেলাই থৈ দিব লাগিব। এতিয়া তেলখিনি গৰম হৈ লওক। গোটেই পটলখিনি একেলগে নাভাজোঁ, অলপ অলপকৈ ভাজি ল'ম। এয়া পটলখিনি ভজা হৈয়ে গ'ল প্ৰায়। এতিয়া ইয়াত মই গোটা জিৰা অলপমান দি দিছোঁ। ইয়াত পিচি লোৱা আদা নহৰু জলকীয়াৰ পেষ্টখিনি এতিয়া ইয়াত ধুনীয়াকৈ ভাজি ল'ব লাগিব। এতিয়া মই ইয়াত নিমখ অকণমান এড কৰি দিছোঁ। এতিয়া এইখিনি আৰু অকণমান ভাজি ল'ম। এতিয়া ইয়াত মই হালধি গুড়ি অকণমান এড কৰি দিলোঁ। এইখিনি ভজা হোৱাৰ পাছত মই ইয়াত বিলাহীখিনি দি দিম। এতিয়া গোটেইখিনি পেষ্ট লগ হোৱাকৈ এইখিনি 10 মিনিটমান ভাজিব লাগিব। এতিয়া এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত দিম জিৰা গুড়ি অকণমান আৰু গোটেইখিনি মছলাৰে মই অলপ অলপ দি গৈছোঁ। এতিয়া মছলাখিনি দিয়া হোৱাৰ পাছত আৰু অকণমান নিমখ মই ইয়াত এড কৰি দিছোঁ। এইখিনি ফ্ৰাই হোৱাৰ পাছত এতিয়া মই ইয়াত পটলখিনি দি দিছোঁ। এতিয়া মই ইয়াত অলপমান পানী দি দিছোঁ। পানীখিনি নোহোৱা হোৱাৰ পাছত ইয়াত মই দৈ 1 কাপ দি দিছোঁ। আপোনালোকে যদি পটল বেছিকৈ লয় তেতিয়াহ'লে দৈ 1 কাপ দিলেই হ'ব। ময়ো ইয়াত 1 কাপে দি দিছোঁ। এতিয়া এইখিনি হোৱাৰ পাছত অকণমান পানী এড কৰি দিছোঁ। এতিয়া ভালকৈ উতলিব লাগিব। এয়া আমাৰ দৈ পটল কাৰী ৰেচিপি হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্টত জনাবচোন আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।